অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ মুখ্যমন্ত্ৰী কোন কোৱা না অসমৰ মুখ্যমন্ত্ৰী কোন কোয়েল কোয়াল অসমৰ মুখ্যমন্ত্ৰী হেল্ল' গাইজ আজি আমি ওলাই আহিছোঁ বেলেগ বেলেগ জেগাত আৰু সেই বেলেগ বেলেগ জেগাত আমি বাচ্চাবিলাকক লগ কৰিম আৰু বেলেগ বেলেগ মানুহৰ লগত কথা পাতিম আৰু আপোনালোকে চাই থাকিব অকল বাচ্চা বুলিয়েই নহয় যাক যেনেকৈ পাওঁ তেনেকৈ আমি কৰি যাম কুৱেশ্যন কৰিম কিবা কিবি কথা পাতিম আৰু ভাল লাগিব বহুত আমাৰ লগত আপোনালোকে চাই থাকিব JSS আনস্ক্ৰিপ্টেড হেল্ল' গাইজ আজি আমি আছোঁ লগত বাচ্চাৰ লগত আছোঁ আৰু বাচ্চা কিছুমান কুৱেশ্যন সুধিম ফাৰ্ষ্ট তোমালোকৰ নাম কি তোমাৰ নাম কি দাস দেবুদাস তোমাৰ নাম বিকি রিকিবুল আহমেদ তোমাৰ নাম শম্ভু দেবনাথ কোন ক্লাছত পঢ়া 2 ক্লাস মই 2 ক্লাস তুমি কোন ক্লাছ 1 তোমাৰ নাম শিবা দাস আৰু তুমি কোন ক্লাছত পঢ়া 3 ওকে মই এতিয়া তোমালোকক সুধিম অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ মুখ্যমন্ত্ৰী কোন 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 মুখ্যমন্ত্ৰী নাজানো কিয় স্কুলত শিকোৱা নাই স্কুলত শিকাইছে कुछ भी नहीं आता অসমৰ মুখ্যমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী আছে তোমালোকে ডাঙৰ হ'লে কি হ'বা মই ডাঙৰ হ'লে দোকান চোকান কৰিম কাম চাম কৰিম অলপ কৰি কৰি খাম আৰু তুমি ডাঙৰ হৈ কি কৰিবা মই ভালকে পঢ়ি কেনে মই এটা আৰ্মি বনিম বা আৰ্মি বনিবা বাবা আৰু তুমি ইঞ্জিনিয়াৰ তোমালোকৰ মা দেউতা ক'ত থাকে মোৰ মা দেউতা নাই দিদি আছে ক'ত থাকা তোমালোক আগৰতলা ইয়াত নাথাকা নেকি তুমি ক'ত থাকা মই কালিবাৰী মোৰ আগত আছিল আমিনগাঁও ঘৰ মোৰ মা ইয়াতে পাণ দোকান দে ওকে তুমি ডাঙৰ হ'লে কি হ'বা ডাক্তৰ হ'বা হেল্ল' ভণ্টি এইফালে আহা আহা তোমাৰ নামটো কি কোয়েল তোমাৰ নামটো কি কোয়েল নুচুবা কোয়েল তোমাৰ নাম হয় নি অসমৰ মুখ্যমন্ত্ৰী কোন কোৱা না অসমৰ মুখ্যমন্ত্ৰী কোন কোয়াল অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী কোন নাজানো মন্ত্ৰী আৰে জানিব লাগিব তুমি কোন কোনে পঢ়িছো মই তথাপিও তোমাক স্কুলত শিকোৱা নাই নেকি ইলিও নাই নাজানা তুমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰ হয় কি কৰিবা তোমাৰ এম ইন লাইফ কি এইগিলা মই পাহৰি গৈছিলো তুমি ডাঙৰ হয় কি কৰিবা মই আমাৰ যি বস্তু কি হ'বা মই নিজে ক'ব নোৱাৰিম না নোৱাৰিবা নিজে তোমালোকে ইয়াতে ক'ত থাকা মই আৰু ইয়াত মানে খোৱা বোৱা কেনেকে কৰা বনাই দিয়ক মায়ে বনাই ক'তে কাষতে বনাই নেকি কাষত নাই তোমালোকে ডাঙৰ হ'লে কি হ'বা তুমি ডাঙৰ হ'লে কি হ'বা তুমি ডাঙৰ হ'লে কি হ'বা What is your aim in life? তুমি ডাঙৰ হ'লে কি হ'বা ডাঙৰ হৈ কি কৰিবা তুমি জব কি কৰিবা ভাত ৰান্ধিবা ভাত ৰান্ধিবা বোলে ডাঙৰ হয় তুমি ডাঙৰ হ'লে কি কৰিবা নপঢ়া নেকি কিবা নোহোৱা নেকি তোমালোকে মানে এইখিনি কামেই কৰি থাকিবানে আৰু ভৱিষ্যতলৈ ফিউচাৰত আৰু বেলেগ কিবা কৰিবা ফিউচাৰ কৰিম ভাবিব লাগিব এতিয়া কি চৰকাৰ আছে বাৰু এতিয়া হিমন্ত চৰকাৰ আছে হিমন্ত চৰকাৰ কি নামটো কি নৰেন্দ্ৰ মোদী আছে নৰেন্দ্ৰ মোদী কি চৰকাৰ আছে এতিয়া নৰেন্দ্ৰ মোদী আপোনাৰ ঘৰ ক'ত হয় বামণিগাঁও ইয়াতে আপুনি ক'ত থাকে ইয়াতে এইটো ফান্সি বাজাৰত
কি কাম কৰে আপুনি গোটেই মানে দিনটোত ক'ত বিচাৰে কি খোজে এই খুজি মাৰি থাকোঁ আৰু আপুনি দিনটোৰ মানে জোৰাকে বস্তুখিনি পায়নে সেই পইচাটো পায়নে আপুনি খাবৰ কাৰণে নাই নাপায় আৰু ধৰি লওক আজি নাপালে আপুনি কি কৰিব মানে কেনেকে খাব এনেকেই থাকোঁ আৰু নাখায়েই থাকোঁ আৰু ইয়াতে ক'ত থাকে ইয়াতে এই ঘূৰা ঘূৰিকে থাকোঁ এইখিনিতে আপোনালোকে ধৰি লওক শুৱে ক'ত শুৱে মানে কেনেকুৱা আপোনালোকৰ জেগাটো শুৱাৰ ক'ত থাকে এই বাৰান্দাত বাৰান্দা মানে ক'ত এই মাৰোৱালীবিলাকৰ বাৰান্দাত বহুত আপোনালোকৰ দিগদাৰ হয় ন গোটেই ধৰি লওক প্ৰত্যেক দিনাই কাৰণ প্ৰতিটো দিনতে আপোনালোকেতো নাপায় তেনেকৈ পইচা পাতি এনে বেলেগ কিবা কাম কৰে নেকি নাই মোৰ বেমাৰ হৈ আছে নকৰোঁ ধৰি লওক আজি আপুনি পইচা নাপালে হা ধৰি লওক সেই দিনটোত আপোনালোকে কেনেকৈ খাব কি কৰিব কি কৰিম আৰু কোনো কাম কৰিব লাগে কি কাম কৰে আপুনি পাৰলে পাই নপাৰোঁ জানালে ভাল হ'লে কৰিম ভাল নালাগে কেনে কৰিম চলি আছে কোনো ভাল মানুহ গ'লে কাম নকৰে এনে খায় মই বোলে কাম কৰিব নোৱাৰোঁ কৰিব লাগে